পিছে পিছে সোমাই গৈ দৰ্জা মাৰিলে, দৰ্জা মাৰি ছোৱালীজনীক মানে জোৰ জবস্তিকে বিচনাত টানি লৈ হেৰি কৰিছে, ৰেপ কৰিছে। এক ঘৃণনীয় লজ্জাজনিত ঘটনা সংঘটিত হৈছে লখিমপুৰত। লখিমপুৰ চিয়াজুলি অকৰা বস্তিত সংঘটিত হয় ধৰ্ষণৰ ঘটনা। 21 বছৰীয়া যুৱতীক ধৰ্ষণ কৰি অন্তঃসত্ত্বা এগৰাকী লম্পটৰ। পিতৃ মাতৃৰ ঘৰত নথকাৰ সুযোগ লৈ এই জঘন্য ঘটনাটো সংঘটিত কৰিছে আব্দুল আলিয়া নামৰ এগৰাকী লম্পটে। উল্লেখ্য যে লখিমপুৰ চিয়াজুলি অকৰা বস্তিত আব্দুল আলী নামৰ লম্পটটোৱে কাম কৰি আছিল পানী ছাপ্লাইৰ। কিন্তু 21 বছৰীয়া যুৱতীৰ ঘৰত পিতৃ মাতৃ নথকা সুযোগ সংঘটিত কৰে এই জঘন্য ঘটনা। ধৰ্ষণত অভিযুক্ত আব্দুল আলীৰ ঘৰ ধুবুৰীত। মিস্ত্ৰী হিচাপে কাম কৰিবলৈ ধুবুৰীৰ পৰা আব্দুলক আনিছিল ঠিকাদাৰে। এইবোৰ কামটো লৈছিলে পানী চাপ্লাই আৰু কাম কৰোঁতে লেবাৰ আনিছিলে, কৰ মিয়াখিনিক আনিলে, আনি এতিয়া আমাৰ মানে ছোৱালী এজনীক এনেকৈ প্ৰেগনেণ্ট কৰিলে। বলবস্তি মাকহঁতে নাথাকে, মাকে সদায় ৰাতিপুৱা স্কুলত ভাত বনাব যায়, পিছে পিছে সোমাই গৈ দৰ্জা মাৰিলে, দৰ্জা মাৰি ছোৱালীজনীক মানে জোৰ জবস্তিকে বিচনাত টানি লৈ হেৰি কৰিছে, ৰেপ কৰিছে।